হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ দ্বিতীয়টো চেনেল কলা বগালৈ। আৰু ইয়াতে আমি আপোনালোক আজি দেখাম 31 ডিচেম্বৰৰ আমাৰ পাৰ্টি ব্লেক এণ্ড হোৱাইট। আমি মানে খানা খাইছোঁ 31 ডিচেম্বৰ বুলি। গোটেইকেইটা নাই, আপিকেইটা নাই, আমাৰ খানাত আমাৰ আপি নাথাকে, আপাকেইটা খাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, বহুত মজা পাব। তো আমাৰ এই হাঁহ এইবিলাক হাতো লৈছে হাৰাই তো ৰাজদীপ বলা তাড়াতাড়ি হাতো বাচবা লাগে। তো আমাৰ হাঁচা মাৰা পুৰা হৈ গেল। পাৰ্থ এতিয়া মাংস কাটি আছে। পাৰ্থৰ কিন্তু আজি কষ্ট হৈছে, ইয়াৰ পৰা একদম কামেই কৰি আছে। তো টেনশ্যন ল'বা নালাগে পাৰ্থ, তোক মাংস 2 পিচ বেছি কৰি দিম, মোৰ ভাগত 2 পিচ দিম। তই এতিয়া বঢ়িয়া কৰি মাংস কাট। হাৰা এইবিলাক হাৰা কি দি খাবা আজি? হাঁহ খাবা? হাঁহি নাছিকা তাৰমানে টেনশ্যন হয়। দুখন খানা আছা তই? এইটো ৰেডি দুখন খানা খাবি? পাপা কম মাল নহয় তই। আমাৰ মোটামুটি খানাত যোগাৰ হ'ল। বাজাৰ আহি পেলাই খাৰা আৰু পুলি বাজাৰ কৰি লৈ লওক। সিহঁতে মাংস কাটি আছে, আমাৰ ৰাখোদা আৰু মই টেষ্টিঙৰ কাৰণে। ৰাখোদা কেনে লাগব খাইতে? ভালে হ'ব। হাঁহৰ মাংস হৈছে বইলি। তই কি খাবি? হাঁহ খাবি না ব্ৰইলাৰ খাবি? ব্ৰইলাৰ নহয় দে, ব্ৰইলাৰ নকবি, ব্ৰইলাৰ কৰিলে শুনে। ব্ৰইলাৰটো ভাজি খাম, চিকেনটো ফ্ৰাই কৰি খাম। চিকেন মোগলাই ফ্ৰাই, চিকেন ফ্ৰাই কৰিম, চিকেন ফ্ৰাই খাম। হাঁহটো কি বুলি কয় আমাৰ ইংলিছত কি কয়? ডাক। ৰঞ্জনে কি খাবি? ডাক জোল। ৰঞ্জন ডাক জোল। চিকেন খাবি না ডাক খাবি? ডাক ৰাইট। চাই থাকক আমি কেনেকৈ। আৰু হাৰাই কি খাবি? মই চিকেন খাম আৰু ডাই খাম, ডাক খাম। তই এবাৰ ৰান্ধনি ভাল কৰি বনাবা দা। পুৰা আশা কৰি আছো ভাল কৰি খাম বুলি। বুঢ়া হাতো লৈছে। ৰঞ্জনে কিবা ক'ব আমাৰ? দেবাৰ চকৌ কেনে ৰাখছি? বঢ়িয়া না? কিমান মান পৰিব মাংস? হাঁহৰ মাংস 2 কিলো পুৰা খাম আজি। আমাৰ ইয়াত ৰাজদীপ আছে অতিথি আমাৰ। মই পোহৰ মাৰি আছো, পোহৰ বিভাগত আছো। মই পোহৰ বিভাগত ইয়াত পোহৰ মাৰি আছো। হেল্প কৰি আছা তুমি? খানা পাতি হ'ব, খানা আজি মজা না? কালি দিব খানা। বক্স আনবা গৈছিলি দেখোন, ক'ত গেল বক্স? চাৰ্জ দি থৈছো, ব্লুটুথ বক্স অলপ চাৰ্জ দিব লাগে, সেইকাৰণে অলপ দেৰি হৈছে। ক'ৰবাত কিবাটো আনে নহয়, চকুটো ৰঙা কৰা আনিছে না চকুতো জীৱনটো ৰঙা গৈছে, চকু ৰঙাটো দূৰৰ কথা। হাৰা কিন্তু পইচা মাৰ আনবাইছো দা। ভোক লাগছে নেকি? তই কি খানা খাম বুলি দিব্ৰ ভাত খোৱা নাই? পুৰা খাবি এতিয়া? অলপ খাম, মানে যেখনি খাই এখনি খাম। পাৰ্থ মাংস কিমান মান পৰিব? মোটামুটি 2 কিলোমান পৰিব লাগে মাংস। দেচোন জুখি চাম দে ন কিমান পৰে দে। এই আমাৰ পাৰ্থই মাংসখিনি জুখে বোলে ৰ'ব। কিমান হৈছে জুখি লওঁ ৰ'ব। এই হাৰাই তাৰ মানে নাই পাৰ্থ হাৰাই আমাৰ মাংসত মাৰা বুলি অলপ সন্দেহ আছে, সেইকাৰণে জুখো। 2 কিলো হ'লে এটা পাৰবি দেই, 2 কিলো হ'লে এটা পাৰবি। 2 কিলো হ'লে এটা পাৰব লাগে। 2 কিলো লেপিনি আৰু 2 কিলো নহয়, 1.5 কিলো নহল, 1.5 কিলো নহয়, 1.5 কিলো হ'ল। ঐ বিকাশ দা হাৰাই মাৰছি, হাৰাই মাংস মাৰছি, পইচা মাৰছি এইটো। 1.5 কিলো নহল। কিমান আছে একদম জোখৰ? কিমান আছে? 1 কিলো 200, 1 কিলো 200, 200। ঐ এটা হাৰাই মাৰছি। 1.5 কিলো নহয় বুলি কৈছ না। লন তই কিন্তু তো বেয়া কাম কৰিছা। মাংস কিয় কম কৰি আনছা তই? এই হাৰা চাহ খাবি দে পিছত। সেইকাৰণে স্বাস্থ্যটো নাই। এই স্বাস্থ্যটো ই মাৰে না পইচা। এই ৰা চাৰ্জ দিবা, ও কিবা চাৰ্জ দিবা। মই যে গাঁৱত খানা এৰি, গাঁৱত চলিগিলত খানা খাবা এৰি, মই যে মূলত খানা খাবা আহিছোঁ। কি আহিছা? কোনে মাৰছি তো? নিজে আহিছা তই হাঁহ দেখা পাই। হাতটো মহে আছোঁ। তাক যদি মাৰছি একেবাৰে হৈছে কাঞ্চা গে তই? গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিছি নেকি? ব্ৰেকআপ দিছি? গাৰ্লফ্ৰেণ্ডে তাক মেছেজ নকৰে আজিকালি। কোনে গাৰ্লফ্ৰেণ্ডে মেছেজ নকৰে? মেছেজ নকৰে মানে বহুত হৈ গৈছে তাৰ উৎপাতটো। মাংসটো কালাৰটো একদম বঢ়িয়া, একদম মাইণ্ড ব্লয়িং হৈ আছে কালাৰ। এতিয়া খাই চালি গম পাম টেষ্টটো কেনে হয়। জিভাৰ পানী পৰছি না? জেনেৰেলি পুলুৰ আঞ্জা টেষ্ট হয়ে, সেইটো মোৰ বিশ্বাস আছে।
টেষ্ট হয় আজি কি কইনে কৰে নাজানো খাই যোৱাৰ পাছত গম পাম জিয়াৰ পানী পুষ্টি যাব নাই যিবাৰ মানে অবভিয়াছলি পৰব হাঁহৰ মাংস আগত এনেকৈ বনাই আছে খাব পাৰিলে আৰাম পাম টকা দিছোঁ অয়া কওক তাৰমানে আমাৰ বিকাশ দাৰ লাইভত নাম্বাৰ দিয়া অৱস্থা বেয়া হৈ গৈছে চবে ফোন কৰিছে কথা পতাত ব্যস্ত আছে তো ব্লগটো আমাৰ চাই থাকব আপোনালোকে আমি খানাটো খাম আৰু খানা খোৱাৰ পিছত আপোনালোকক বঢ়িয়া কৰি হেপী নিউ ইয়াৰ দিম চবে তো এতিয়া মোটামুটি খানা আমাৰ হয় এতিয়া খাং আৰু ভোক লাগছে ৰাতি এতিয়া বাজিল 11:30 কালি পুৱা আৰু শ্বুটিং আছে সোনকালে খাই সোনকালে ঘুমাই থাকিব লাগিব তাৰপাছত চাই থাকব ভিডিঅ'বিলাক যে আমাৰ খানা সম্পূৰ্ণ হ'ল পুৰা একদম বনা চনা ৰেডি বিকাশ দা তাতে লাইভ আহিছিল আমিও লাইভত আছিলোঁ আমি ৰেডি কৰবাক লাগি আহিলোঁ ফোন কথা পাতিছোঁ বস্তা পাৰিছোঁ পুৰা বাৰাণ্ডাতে খাই দিম পাৰছত মাংস বিলি আছে পুলি পুলি কেনে আহিছে হয় নেকি একদম আমাৰ খোৱা ফিনিছ গোটেইকেইটা খালোঁ তো নতুন বছৰৰ আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ একদম 12টা বাজিল বোমা চমা মাৰি আছে সকলোৱে কুশলে থাকক এই নতুন বছৰটো সকলোৰে ভালকৈ যাওক আৰু আমি পুৰণা বছৰত আপোনালোকক মানে কিমান হাঁহাব পাইছোঁ নাজানো কিন্তু নতুন বছৰত আপোনালোক একদম ভালকৈ হাঁহাব চেষ্টা কৰিম আৰু আপোনালোকৰ দুখ বেদনা সকলো দূৰ কৰিব চেষ্টা কৰিম আমাৰ লগত সদায় আমাক এনেকৈ মৰম দি যাব আমি আপোনালোক সদায় সহায় যাম বোমা মাৰি নেকি কেইটামান বোমা 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 মাৰি কি শেষ কৰিম বোমা মাৰি শেষ কৰিম আমি হেপী নিউ ইয়াৰ বুলি কৈ দিয়া চবে একবাৰ হেপী নিউ ইয়াৰ কওঁ হেপী নিউ ইয়াৰ এই চবে কওঁ এই হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ তো ব্লগটো আমি সমাপ্ত কৰোঁ আৰু কিবা কৈ দি বহুত এনজয় পালোঁ বোমা চোৱা মাৰিলোঁ হাঁহি খানা বছৰ পৰিম ফূৰ্তি দিম তাতে আৰু চবৰে বেয়া নহ'ব পাৰ্থ বোমা মাৰি বহুত ভাল লাগিল খৰি দি